Hello everyone, welcome back to my YouTube channel. So guys, অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আকৌ আমাৰ ঘৰত সকাম পাতিছে আৰু সকামত আমাৰ ককাহঁতে কি বনাই আছে তাকেই দেখাম বুলি আপোনালোকক এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। দেন গাইজ, এই ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য হৈছে পটুৱা। আপোনালোকে চিনি পায়নে নাই নাজানো, কিন্তু এই সম্পদটো আমাৰ সমাজ জীৱনৰ অবিচ্ছেদ্য সম্বল আছিল আৰু আমাৰ শৈশৱ ল'ৰালি মানে এই সম্পদটোৰ লগত বহুত কাহিনী আছে আৰু কোনে কোনে এই সম্পদটো চিনি পায় আৰু আপোনালোকৰ ফালে কি নামেৰে জানে। আমাৰ ফালে আকৌ পটুৱা বুলি জানো আৰু আমাৰ ফালে পটুৱা বুলিয়েই কয় আৰু সেইবাবেই এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু এই ককাজনে মাপ লৈ আছে যে কেনেকৈ বনাই আছে চাওক, ইমান সুন্দৰকৈ কল পটুৱাখনেৰে যে এটা পাত্ৰ বনাব পাৰে তাকেই চাওক। আৰু এই ককাজনে আকৌ মাপ লৈ কাটি থকা কল পটুৱাখন এনেকৈ আৰু মাজত কটাৰীয়ে একেটা নহয় কি ষ্টাইলত কাটিছে আৰু মই ধৰিবই পৰা নাই, কিন্তু বৰ সুন্দৰকৈ প্ৰস্তুত কৰে আৰু এনেকৈ কাটি লৈছে চাওক, 1 2 আৰু এনেকৈ কাটিছে। আৰু ইয়াৰ মাজতে ককাহঁতে চাহ খোৱাত ব্যস্ত হৈছে আৰু আমাৰ আকৌ ভকতসকলক এনেকৈ মানে বাতিতহে চাহ দিয়ে আৰু চাওক তেনেকৈ কাটিছে। আপোনালোকৰ ফালে এই সম্পদটো কি বুলি কয় কমেণ্ট কৰক। আৰু এনেকৈ এফালে কাটি আছে, এফালে এজনে কটাৰীয়ে আকৌ এনেকৈ কি কেনেকৈ লৈছে চাওক দেই। আকৌ মই ভালকৈ ভিডিঅ' কৰি আছোঁ, ৰ'ব ভালকৈ দেখাই আছোঁ আপোনালোকক। এইটো পাত্ৰ দেখিছেনে, এই পাত্ৰটো দেখিছেনে, এই যে হৈ আছে এইটো ফাইনেল লুক। আৰু এনেকৈ কাটি লৈ আকৌ মই ভিডিঅ'টো সম্পূৰ্ণ ভালকৈ কৰিব নোৱাৰিলোঁ, হ'লেও মানে এনেকৈ কটাৰ পিছত মানে কাটি হোৱাৰ পিছত এনেকৈ লগাই দিয়ে মানে সেই যে কাটি আছিলে। এই সম্পদটো বহুত আপুৰুগীয়া হয় মানে, আৰু এই সম্পদটোৰ লগত আমাৰ শৈশৱ জড়িত হৈ আছিল। আমি আৰু সকাম নিকাম খাবলৈ গ'লে এই পাত্ৰটোত যদি মানে আমাক ভাগটো দিয়ে মানে আমি বহুত মানে গৌৰৱ অনুভৱ কৰিছিলোঁ। এই পাত্ৰটোত যে আমিও খাব পাৰিছিলোঁ। এনেকৈ কাটি হোৱাৰ পিছত এনেকৈ লগাই দিয়ে আৰু ইফালেও লগাই দিয়ে আৰু হৈ গ'ল আমাৰ ফাইনেল পটুৱা লুকটো। এইটো চাওক, এনেকৈ ফাইনেল লুক চাওক কি সুন্দৰকৈ। ইয়াত আপোনালোকে আগত খাই পাইছিল নে নাজানো, এই সম্পদটো কিন্তু বহুত আপুৰুগীয়া আৰু সেইকাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। দেন গাইজ, ভাল লাগিলে লাইক এটা মাৰিব আৰু কমেণ্ট এটা কৰিব। নামটো চাওক, বাই বাই।